নমস্কাৰ, মোৰ নাম ৰঞ্জস্নাতা উৰ্বিয়ান বৰা। মই এটা সাধু কম। সাধুৰ নাম লোভীয়া ভাই। এখন দেশত দুজন ভায়েক বাস কৰিছিল। এজনৰ ভায়েকজনৰ বিয়া হ'ল। য'ত তাহাঁতৰ ডাঙৰ ককাকটো তাহাঁতৰ ঘৰতে থাকে। তাৰপিছত তাত ছোৱালীজনী জন্ম হ'ল নহয়। তাৰপিছত তাই ডাঙৰ হ'ল নহয়। তাৰপিছত বাৰ্থডে খাবলৈ চবকে মাতিলে, কিন্তু তাহাঁতৰ ঘৰৰ ককায়েকক নামাতিলে। সেইটো কাৰণে কৈছিলে এদিন মাক আৰু বাপেকে কৈছিলে সেই ওপৰ ষ্টেপটোলৈ নুঠিবা বোলে। এটা ভয়ংকৰ দুষ্ট অসুৰ এটা ওপৰত আছে। ছোৱালীবোৰ গ'লে খাই পেলাই আৰু লৈ যায়। তাৰপিছত তাই ক'লে মই নাযাওঁ। তাৰপিছত এদিন তাই চিলা এখন বনাই পেলাই তালৈ উৰুৱাই দিলে। তাই ষ্টেপটোত এনেকৈ মূৰটো দি দিলে। উঠাব নোৱাৰিলে। তাৰপিছত তাই মূৰটো লাগি ধৰিলে। তাই উলিয়াবলৈ চেষ্টা কৰিছিলে, কিন্তু নোৱাৰিলে। ডাঙৰ অসুৰটো আহি তাইক খাই পেলাব বুলি ভাবিছিলে, কিন্তু সি অসুৰ নহয়, সি হ'ল ভায়েক। আৰু সি কৈছিলে ছোৱালী তুমি কি কৰিছা? তাৰপিছত ক'লে ছোৱালীজনী দুষ্ট অসুৰ কৈ তাহাঁতৰ ঘৰলৈ গ'ল। তাৰপিছত ক'লে তাত একদম ডাঙৰ ভয়ানক অসুৰ এটা আছিলে। তাইৰ ফ্ৰেণ্ড বনি গ'ল অসুৰটোৱে। তাৰপিছত সি অসুৰ নাছিলে, সি ভাল ল'ৰা আছিলে। আৰু তাইৰ লগত সদায় সি খেলি থাকে। তাৰপিছত মাকহঁতে এদিন গম পালে। তাৰপিছত তাহাঁতক তাক সদায় খুৱাই থয়। কৈছে বোলে তই তাহাঁতৰ লগত কেলে খেল? তাৰ লগত মই খেলিবলৈ মানা কৰিছিলোঁ। তেওঁতো দুষ্ট অসুৰ নহয়, তেওঁ ভাল হয়, মোৰ লগততো খেলিছে। তাৰপিছত ক'লে তই যদি তাৰ লগত খেলত তোৰ মই ভৰি ভাঙিম কিন্তু। তেনেকৈ ক'লে। তাৰপিছত সদায় খেলা হ'ল। ডাঙৰ ভায়েকটোৱে সদায় তাই ৰুমলৈ চাই থাকে। তাই নাযায়। এদিন তাই একো নমতা হৈ গ'ল। ডক্তৰ আহি ক'লে তাই মনৰ কথাই শুনিব। আকৌ ইজন ডাঙৰ ভাইকজনকো ক'লে তাই মনৰ কথা শুনিব। তাই ক'লে তাই মানে একো দিন মই কিবা এটা সুধিলে একো নকয় তাই। এদিন ডাঙৰ ভাইক আহি বোলে ডাঙৰ দাদা, তোমাৰ ডাঙৰ দাদা